তো মই এতিয়া খৰাত উঠিছাম ইয়া কাউবয় হেড আপোনালোকে যদি লাইফত নাৱত উঠি পোৱা নাই তেন্তে ইয়াত উঠি চাব আহিব পাৰে তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' তো আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে তো আজিৰ এই ভিডিঅ'ত মই আপোনালোকক এনেকুৱা এখন ঠাই দেখুৱাবলৈ গৈ আছোঁ যিটো ঠাই আপোনালোকে আগতে দেখা পাইছে তো আপোনালোকে বৰ নহ'ব ঠাইখন মানে আগতকৈ বহুতে ডেভেলপ হৈছে তো কেনেকুৱা হৈছে কি আছে আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি ফাইনালি আহি পালো সিটো ঠাইলৈ ইয়া চাওক মোৰ পিছফালে এটা লেক আছে তো সিটো লেক ৰাংজক্ৰাম লেক বুলি কোৱা হয় তো ইয়াত এতিয়া বটিং কৰিব পাৰে আৰু ইয়া চাওক ইফালে যিহেতু মই আগতে এটা পুৰুম ফুলৰ লোটাছ লেক বুলি ভিডিঅ' বনাইছিলোঁ তো সেইটো ঠাইয়ে হয়তো ইফালে আছে লোটাছ লেকটো আৰু এইটো যিটো আপোনালোকক এটা লেক দেখুৱাইছিলোঁ এইটো ৰাংজক্ৰাম লেক বুলি কোৱা হয় এতিয়া ইয়াত বটিং কৰিব পাৰে আৰু হৰ্চ ৰাইডিঙো কৰিব পাৰে ইয়াত আপোনালোকক অলপ পিছত নাৱত উঠি দেখুৱাই আছোঁ আৰু হৰ্চ ৰাইডিংটো নকৰোঁ কিন্তু খৰাটো দেখুৱাই আছোঁ আৰু আমি আহিলোঁ নাৱত উঠিবলৈ এয়াৰ চেফটিৰ কাৰণে পিন্ধি ল'লোঁ এয়াৰ বেগ নাৱত তিনিজন এয়া চাওক নাওটো আৰু এয়া উঠিলোঁ নাৱত এতিয়া ৰেডি যাবলৈ আৰু এয়া আমি নাৱত উঠি গৈ আছোঁ আপোনালোকে যদি লাইফত নাৱত উঠি পোৱা নাই তেন্তে ইয়াত উঠি চাব আহিব পাৰে তো লোকেশ্যন হৈছে ৰিচু বেলপাৰা ৰাংজক্ৰাম লেক বুলি কোৱা হয় প্লাছ আপোনালোকে ইয়াত আহিলে হৰ্চ ৰাইডিঙো কৰিব পাৰে তো ইয়াত নাৱত উঠা 30 টকাকৈ লয় এজনক হৰ্চ ৰাইডিং কৰাত মানে হৰ্চ ৰাইডিঙতো 30 টকাকৈ লয় কিন্তু যদি মাত্ৰ ফটোহে উঠিব বিচাৰে তেন্তে 20 টকা লয় বোলে খৰাত উঠি ফটো উঠিলে আৰু এতিয়া চলি আছে নৱেম্বৰ তো খ্ৰীষ্টমাছ ওচৰ হৈ আছে যিহেতু ডিচেম্বৰ আহি পাব তো ডিচেম্বৰলৈকে আৰু বেছি ভালকৈ বনাব চাগে ডেকৰেট কৰিব আৰু বহুতে ঠাইখন আমি উঠি আছোঁ তিনিজন এটা নাৱত মই মাজত বহি আছোঁ আগৰ এজনটো আৰু পাছৰ এজনটো মাৰি আছে পথা মই আছোঁ আৰামত ভিডিঅ' বনাই তো আমি বহুত দেৰি হ'ল নাৱত উঠি থকা এতিয়া গৈ আছোঁ নাৱত উঠাবলৈ আৰু ওপৰত উঠি যাম এতিয়া ইয়াতে দোকান আছে তো অলপ কিবা খাই ল'ম বহুত ভোক লাগিছে ইয়াত চাওক পিছফালে মোৰ পিছফালে পাহাৰ আছে তো আপোনালোকে যদি ইয়াত আপোনালোকৰ হলিডে স্পেণ্ড কৰিব বিচাৰে আপোনালোকৰ ফেমিলিৰ লগত তেন্তে আহিব পাৰে ইয়াত আপোনালোকে আৰু হৰ্চ ৰাইডিঙো কৰিব পাৰিব যদি আপোনালোকে বিচাৰে এতিয়া আমি নাৱৰ পৰা নামি গৈ আছোঁ ইয়াত আগৰ দোকানলৈ তো তাতে দোকানতে নাৱত উঠা ভাড়াটো দিব লাগে বোলে তো আমি দোকানত গৈ আছোঁ আৰু তাতে কিবা কিবি খাই ল'ম আৰু আহিলোঁ আমি ইয়াত কিবা খাবলৈ ইয়াত চানা লৈ আনিলোঁ
এতিয়া আমাৰ খাওয়া লোৱা হৈ গৈছে আৰু এতিয়া যাম আৰু আমি আৰু ইয়াত আপোনালোকে যদি আহে ডিসেম্বৰ মাহত আহিব কাৰণ ইয়াত বহুতে ভালকে সজাই পেলাই ডেকোৰেট কৰে ডিসেম্বৰ মাহত আৰু ইয়াত যেটো লেক আছে তো ইয়াৰ ওপৰেদি ব্ৰিজ বনাব বলে বাহৰ ব্ৰিজ আৰু বহুত ধুনীয়াকে সজাব কাৰণ খ্ৰীষ্টমাসও আহি আছে তো আপোনালোকে যদি আহে তেন্তে ডিসেম্বৰৰ মাহত আহিব ইয়াত আৰু ইফালে চাওক ঘৰা আছে মোৰ পিছফালে আপোনালোকে যদি আহে ইয়াতো উঠিব পাৰে খালি উঠি ফটো উঠিলে 20 টকা লৈ বলে আৰু এইখিনি জাগাখিনি ঘুৰি ফুৰিলে মানে 60 টকা মান ল'ব টোটেল তো মই এতিয়া ঘৰাত উঠিছাম ইয়া কাউবয় হেড ও আৰু ইয়া ঘৰাত উঠি আছো মই only for photo shoot ইয়া উঠি আছো 20 টকা দি ফটো শুটৰ কাৰণে 20 টকা তো এতিয়া নামিম আৰু মই নামিলো এসা খৰা ভিডিওটো মই ইয়াতে সমাপ্ত কৰিবলৈ লৈছো আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট বক্সত জনাব ভিডিওটো আৰু আপোনালোকে যদি আহিব বিচাৰে তেন্তে আহিব পাৰে তো এইটো ৰিসু বেলপাৰা বুলি কোৱা হয় ৰাংজক্ৰাম লেক আপোনালোকে ইয়াত আহি মানুহক খুদিলে গম পাব ঠাইখন তো আপোনালোক যদি চাই ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ ইউটিউব চেনেলত ভিডিও চাই আছে তেন্তে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ